নমস্কাৰ বন্ধু বান্ধৱীসকল, আমি আজি ওলাইছোঁ ঢেকীয়াখোৱা বৰনাম ঘৰলৈ। যিহেতু ভাদ মাহত নামঘৰত বহুত মানুহ যায়, আমিও আহিছোঁ দৰ্শন কৰিবৰ কাৰণে ঢেকীয়াখোৱা বৰনামঘৰ। আপোনালোকক ঢেকীয়াখোৱা বৰনামঘৰটো আজি ভালকৈ দেখুৱাম বুলি ভাবিছোঁ। আমি আগতেও আহিছোঁ, 4বাৰে আহিলোঁ। আমি এইবাৰৰ লগত 5বাৰ হ'ল ঢেকীয়াখোৱা বৰনামঘৰলৈ অহা। আপোনালোকক আজি ভাবিছোঁ কি ভিডিঅ' কৰি দেখুৱাম মন্দিৰ নামঘৰটো। বহুত ভাল লাগে, আপোনালোকে চাই থাকিব ভিডিঅ'। যোৰহাট টাউনৰ পৰা প্ৰায় 15 কিলোমিটাৰমান গৈ লেফ্ট চাইডে আপোনালোকে এনেকৈ গেট দেখা পাব। ডাঙৰকৈ গেট বনাই থোৱা আছে ঢেকীয়াখোৱা বৰনামঘৰৰ। এইপিনে সোমাই যাব লাগিব। ইয়াৰ পৰা আৰু 4 কিলোমিটাৰমান যাব লাগিব। আমি আহি পালোঁ এতিয়া। এইখন হৈছে মেইন দুৱাৰ। ইয়াতে দুৱাৰমুখতে এনেকৈ গজৰাজৰ মূৰ্তি বনাই থৈছে আৰু তলত এনেকৈ পানী দি থৈ দিছে যাতে ভক্তগণে ভৰি তিয়াই ভিতৰলৈ সোমাব পাৰে। বহুত মানুহ দেখিছেনে? আচলতে ভাদ মাহটোতহে ইমান মানুহ হয় নামঘৰটোত, কিন্তু আপোনালোকে বেলেগ সময়তো আহিব পাৰে। বেলেগ সময়ত আহিলে ইমান মানুহ নহয়, বছৰটো মানুহ হৈয়ে থাকে। ইমান মানুহ নাপায় আৰু তেতিয়া কম মানুহ থাকে। কিন্তু ৰাতিপুৱাৰ পৰা গধূলিলৈকে নামঘৰটোত আহিব পাৰে আপোনালোকে। ৰাতিলৈকে থাকে মানুহ। আমি ভিতৰলৈ সোমাই গৈ আছোঁ, আপোনালোকে চাই থাকিব। ইয়াতে আমি চাকি জ্বলালোঁ, চাকি জ্বলাই সেৱা ল'লোঁ গোটেইকেইজনে। চাওকচোন কিমান মানুহ চাকি জ্বলাই আছে। বাহিৰতে এনেদৰে সুবিধা কৰি দিয়া হৈছে চাকি জ্বলোৱা, কাৰণ ভিতৰৰ যিটো কোঠা আছে তাত চাকি জ্বলোৱা, তাত মানে চাকি ফুল হৈ গৈছে। সেইটো কাৰণে বাহিৰতে এনেদৰে সুবিধা কৰি দিছে। এইটো হৈছে বন্তি গৃহ। ইয়াতে এনেই যেতিয়া মানুহ কম থাকে তেতিয়া ইয়াতেই বন্তি জ্বলায় ভক্তসকলে, কিন্তু এতিয়া গোটেই ঘৰটো চাকিৰে পৰিপূৰ্ণ হৈ পৰিছে বাবে বাহিৰত সুবিধা কৰি দিছে বন্তি জ্বলোৱাৰ। আৰু ইয়াতে ধুনীয়াকৈ চাৰিও চাইডে 4টা ডাঙৰ ডাঙৰ এনেকৈ চাকি জ্বলাই থৈছে। ইয়াতে আহিলে মানে মন পূৰা পবিত্ৰ লাগি যায় আৰু বহুত ভাল লাগে ইয়াতে আহি। মনটো কিবা পবিত্ৰ হৈ যায়। বহুত ভাল লাগে। আজি ইমানেই মানুহ হৈছে, আমি নামঘৰৰ একদম ভিতৰলৈ সোমাব নোৱাৰিলোঁ। বহুত মানুহ আছে। মই আপোনালোকক অকণমান এনেই বাহিৰৰ পৰাই জুম কৰি দেখুৱাবলৈ চেষ্টা কৰিম। একদম গুৰু আসন য'ত আছে তাত আমাৰ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাই জ্বলাই থৈ যোৱা অক্ষয় বন্তি গছ এতিয়াও জ্বলি আছে। 1450 খ্ৰীষ্টাব্দতেই তেখেতে চাকি গছ জ্বলাইছিল আৰু এই নামঘৰটো তেতিয়াই স্থাপিত কৰা হৈছিলে। মই আপোনালোকক জুমকৈ দেখুৱাব পাৰোঁ নে নোৱাৰোঁ চেষ্টা কৰিম বাৰু।
গুৰু আসনখনৰ সোঁ চাইডে যি গছ চাকি জ্বলি আছে এই গছ চাকি তেখেতে জ্বলাইছিলে। মই ভালদৰে দেখুৱাব নোৱাৰিলোঁ, তাৰ বাবে দুখিত। সোঁ হাতে যি গছ চাকি জ্বলি আছে এই গছ চাকি গুৰুজনাই সদায় জ্বলাই ৰাখিবলৈ ভক্তসকলক আদেশ দিছিলে আৰু ভক্তসকলে আজিও চাকি গছ জ্বলাই ৰাখিছে, কেতিয়াও নুমুওৱা নাই। ইমান মানুহ আমি বাহিৰতে বহি আছিলোঁ। নামঘৰটোৰ পিছফালে এটা পুখুৰী আছে, চাওকচোন কিমান ডাঙৰ ডাঙৰ মাছ আছে পুখুৰীটোত। মাছবিলাক ওলাই আছে। এইয়া দেখিছেনে কিমান ডাঙৰ মাছ, তললৈ সোমাই গ'ল। আবেলি সময়ত ভাল লাগে, পৰিৱেশটো বহুত ভাল লাগে ইয়াত। প্ৰসাদ ল'বলৈ আমি এনেদৰে শাৰী পাতি যাব লগা হৈছে। ভিতৰত প্ৰসাদ দিছে তেতিয়া বাৰান্দাতে মানে এনেকৈ বেছি মানুহে বাৰান্দাত শাৰী পাতি কিনে প্ৰসাদটো নিজে ল'ব গৈছে। আমি শাৰী পাতি আছিলোঁ। চাওকচোন কিমান দীঘল লাইন, বহুত আগলৈকে আছে, একদম লাষ্টত। প্ৰসাদ লোৱাৰ পিছত আমি ঘৰলৈ উভতিলোঁ আৰু লাষ্টত ফটো কেইখনমান শ্বেয়াৰ কৰি দিলোঁ ভিডিঅ'টোৰ শেষত। ইমান টাইম আপোনালোকে আমাৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনালোঁ। আগলৈ এনেদৰে আমাৰ ভিডিঅ' চাব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।